নৰ্থ ষ্টাৰ ক্লাবৰ উদ্যোগত সামাজিক ভোজনালয় কাৰ্যসূচী ৰূপায়ণ নৰ্থ ষ্টাৰ ক্লাবৰ উদ্যোগত সামাজিক ভোজনালয় কাৰ্যসূচী সোমবাৰৰ পৰা অনুষ্ঠিত কৰা হয়। সোমবাৰৰ পৰা জোনাই বেৰা মিলন এমই স্কুল আৰু বেৰা বঙালী গাঁৱত বানপীড়িত লোকসকলক কিছু পৰিমাণে সকাহ দিবৰ বাবে আশ্ৰয় হস্ত ট্ৰাষ্ট পৃষ্ঠপোষকতাত আৰু নৰ্থ ষ্টাৰ ক্লাবৰ উদ্যোগত আছাম ফ্লাড ৰিলিফ 2024 নামেৰে সামাজিক ভোজনালয় তথা কমিউনিটি কিচেন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বৃহত্তৰ বেৰাচাপৰি অঞ্চলৰ বানপীড়িত লোকসকলক সামৰি অনুষ্ঠিত হোৱা সামাজিক ভোজনালয় কাৰ্যসূচীত প্ৰতিদিনে সপ্তাহ দিন ধৰি প্ৰায় 600 লোকক সুস্বাদু খাদ্য যোগান ধৰিব নৰ্থ ষ্টাৰ ক্লাবে। নৰ্থ ষ্টাৰ ক্লাবে সোমবাৰৰ পৰা প্ৰায় 600 লোকক প্ৰতিদিনে সুস্বাদু খাদ্য যোগান ধৰা কাৰ্যক প্ৰশংসা কৰিছে সকলোৱে। আনহাতে বৃহত্তৰ অঞ্চলৰ ৰাইজে একেলগে লগে ভাগে খোৱাৰ ব্যৱস্থা কৰি দিয়াত দুখ কষ্টৰ মাজতো উৎসাহিত হৈছে বৰ্ণাঢ্যসকল। সোমবাৰৰ প্ৰথম দিনৰ কাৰ্যসূচীত উপস্থিত থাকে নৰ্থ ষ্টাৰ ক্লাবৰ উপদেষ্টা তথা জিডিচিৰ সদস্য পাৰ্থ চেত্ৰী, নৰ্থ ষ্টাৰ ক্লাবৰ সভাপতি নৱদেউৰী সম্পাদক প্ৰমোদ পাও আৰু অন্যান্য বহুতো সদস্যসকল। বহুত ভাল পাইছো যে এনেকে মানে মানুহে কিছুমানে এই বৰষুণতো তাৰমানে এনেকুৱা বৰষুণতো ইমান পানীতো নাওৰে কিছুমান কামলৈ গৈছে, সিহঁতে আহি কিনে ভাত এসাঁজ খাবলৈ কাৰণেও কষ্ট হৈছে নহয় কিছুমানৰ কাৰণে। সিহঁতে যে ভাত এসাঁজ খুৱাইছে সিহঁতলৈ বহুত ধন্যবাদ দিছো। ভাত খাই মানে জাষ্ট আমিও অকমান সহায় কৰি দিছো, গাঁৱৰ মানুহ হৈও এতিয়ালৈকে খোৱা নাই। আমি নিজে মানে আমাৰ ৰান্ধনি দিছে, আমাৰ মানে চবৰে সময় মানে গৰু গাই ঘৰত ঢেৰ কাম থকাৰ কাৰণে ৰান্ধনি দিছে আৰু বিশেষকে আমিও অকমান সহায় কৰি দিছো। সিহঁতে ৰান্ধনিকেইজনী পোৱা নাই। বহুত ভাল লাগিছে, দেখি ভাল লাগিছে মুঠতে। হয় সকলোৱে খাব আহিছে আৰু কিছুমান এতিয়াতো গৰু গাই বান্ধি থকা সময় হৈছে আৰু গাহৰি দানা দিব হৈছে, ঢেৰ কাম আছে। খাদ্য যোগাৰ হৈছে। হয় 2টা বজাত মুঠতে হেৰি খানাটো কাইলৈৰ পৰা 2টা বজাত হ'ব। আজি মুঠতে এতিয়াতো 7 দিনৰ কাৰণে বুলি কৈছে। এতিয়া প্ৰশাসনে এতিয়া মানে নটিছে কি কৰে, এতিয়া আমিতো এতিয়া ভালকে মানে সেইটো 7 दिन বুলিয়ে গম পাইছো। হয় चाहता हूँ सारे आसामवासी या भारतवर्ष सभी को मैं ये ज्ञात करना चाहता हूँ कि आज हमारे नॉर्थ ईस्टर्न क्लब के जरिए ये फ्लड इफेक्ट एरिया में एक कम्युनिटी किचन प्रोग्राम चल रहा है और इसी माध्यम में हम यहाँ बेरा मिलन एमई स्कूल तथा ये बेरा बेंगुली बेरा छापुरी जो हमारे ब्रह्मपुत्र नदी के बहुत ही निकट है और एक मथौरी है, मथौरी में उनका आश्रय शिविर लेते हुए उन्होंने आज यहाँ बड़ी दुख मात्रा में अपने समय को व्यक्त किया है। और इसी सिलसिले में हमारे आपके नॉर्थ स्टार क्लब अर्थात एनजीओ की तरफ से कम्युनिटी किचन के इस प्रोग्राम में हम उपस्थित है और नॉर्थ स्टार के एक सदस्य के नाते मैं इस बात को जानकारी देना चाहता हूँ। सरकार के जरिए जितने भी आज रिलीफ कैंप दे चुके हैं उसी के बीच इस नॉर्थ स्टार क्लब ने भी भारी मात्रा में काम किया है और समाज के साथ में आते हुए इस ब्रह्मपुत्र के एक निकट आते हुए और एक मथौरी बांध के ऊपर आके समाज को गरीब दुखिया बच्चा बच्ची जितने भी है और बूढ़े बुजुर्गों को भी एक सप्ताह के लिए कार्यक्रम रखा है जो कम्युनिटी किचन के माध्यम में उसी में ये प्रोग्राम चल रहा है। हम उपस्थित है बेड़ा आज बेंगुली गाँव में। धन्यवाद। আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ যে আপোনালোক আমাৰ এই কমিউনিটি কিটচেন প্ৰগ্ৰামটোলৈ অহাৰ বাবে ধন্যবাদ প্ৰথমে জনাইছোঁ। আপোনালোকে গম পাইছে জোনাইত এই বছৰটো বানপানী সমগ্ৰ জিলাখনৰ লগতে আমাৰ জোনাই সোণালকাটনি অঞ্চলত প্ৰভাৱিত হৈছে। এতিয়া মানুহবিলাকৰ ঘৰত পানী এয়াটো পৰ্যন্ত হৈ আছে। এনে কাৰ্য যে সদায় নৰ্থ ষ্টাৰ ক্লাবে ৰাইজৰ দুৰ্গতসকলক সহায় কৰিবৰ কাৰণে সদায় আগুৱাই আহে। এই কমিউনিটি কিটচেনৰ কাৰণে আমি নৰ্থ ষ্টাৰ প্লানিং কৰিছিলোঁ। আমাৰ অৰ্থ সাহাৰ্য হস্তদয়া ট্ৰাষ্ট বেংগালুৰু তেখেতৰ অৰ্থ সহযোগত আমাৰ নৰ্থ ষ্টাৰ ক্লাবৰ সহযোগত আমি কমিউনিটি কিটচেন প্ৰায় 250 মানুহক এসপ্তাহ খাদ্য দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। আপোনালোকৰ সহযোগিতাও আশা কৰিছোঁ। নিৰীক্ষণ কৰক আমি কেনেধৰণৰ কামবিলাক কৰি গৈছোঁ। সেইখিনিকে নাই ইয়াতে আমাৰ কমিউনিটি দ্বাৰা বনোৱা হৈছে, কমিউনিটি চিলেক্ট কৰিছে। আমাৰ কমিউনিটিৰ মাজত এখন কমিটি বনাই দিয়া হৈছে। তেখেতলোকৰ পৰাই ৰান্ধনি চিলেক্ট কৰা হৈছে আৰু ৰান্ধনিৰ বাবতো কিছু আৰ্থিক সাহাৰ্য তেখেতসকলে পাব।
জোনাইত আমি দুটা জেগাত কমিউনিটি কিটচেন কৰিছোঁ। এটা আপোনালোক ইতিমধ্যে দেখিছে যে বেৰামিলন এম ই স্কুলত এটা কমিউনিটি কিটচেন, ইয়াতে 250ৰো অধিক লোকক লোৱা হৈছে, সংযোগ কৰা হৈছে। তাৰ দ্বিতীয়তে আমাৰ এটা বেৰা বেংগলী যিটো আছে ব্ৰহ্মপুত্ৰ বুকুৰ মাজতে আছে, তেওঁলোকৰ মাথাউৰিৰ ওপৰত আছে, তাতে আমাৰ প্ৰায় 260জন মানুহৰ মানে টাৰ্গেটত আমি কমিউনিটি কিটচেন তৈয়াৰ কৰিছোঁ। টোটেল মিলাই আমাৰ 5 কোটিতকৈ অধিক। তো চাউলটোতো আমি ৰঞ্জিত চাউলকে ব্যৱহাৰ কৰিছোঁ, যিটো আমি ফুড ইনস্পেক্টৰৰ যোগেদি আমি পাৰ্মিশ্যন লৈ কামটো কৰিছোঁ। DDMA ছাপৰ্টত আছে, ডিজাষ্টাৰ মেনেজমেণ্টৰ যিটো প্ৰট'কল আছে, SOP আছে, সেই SOP মতে আমি ফ'ল' কৰি কমিউনিটি কিটচেন তৈয়াৰ কৰিছোঁ। সেই খাদ্যত আছে আমাৰ দালি, চয়াবিন, উৎপাদিত সামগ্ৰী, এইখন গাঁৱৰে উৎপাদিত সামগ্ৰী যিবিলাক বিক্ৰীৰ বাবে থোৱা হৈছিল, মজুত কৰি ৰখা হৈছিল, যাতে কমিউনিকেশ্যনৰ কাৰণে বিক্ৰী কৰিব পৰা নাই, সেইখিনি বস্তুক আমি সংগ্ৰহ কৰি, যিটো বজাৰ মূল্য সংগ্ৰহ কৰি সেইখিনি খাদ্য আমি চব্জি ব্যৱহাৰ কৰিছোঁ। মটৰ, দালি, চয়াবিনকে আদি কৰি এইখিনি ব্যৱস্থা কৰিছোঁ।